Good morning and welcome back to another video. So বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত এটা ইনফৰমেশ্যন লৈ আহিছোঁ তোমালোকে বহুতে জানিব বিচাৰি আছিলা যে কনষ্টেবল ড্ৰাইভাৰত মানে সিলেকশ্যন প্ৰচেছটোৰ বাহিৰে তো কিমানখিনি মাৰ্ক হ'লে আমি মানে কোৱালিফাইডলৈকে যাব পাৰিম বুলি কমেণ্ট কৰি আছিলা আৰু লগতে এফি আৰু ডিছপেচ ৰাইডাৰ তো এইখিনিৰো কোৱালিফিকেশ্যন মানে কিমান হ'লে তোমালোকে একদম লাষ্ট পৰ্যায়লৈকে পাবা তাৰ ওপৰত মই এই ভিডিঅ'টোত জনাম তো দুটাৰ বিষয়ে ঠিক আছে কনষ্টেবল ড্ৰাইভাৰ এফি আৰু ডিছপেচ ৰাইডাৰ আৰু মেছেঞ্জাৰৰ কিমানখিনি নম্বৰ হ'লে তোমালোকে একদম লাষ্ট পৰ্যায় পাবা আৰু কনষ্টেবল ড্ৰাইভাৰত কিমানখিনি নম্বৰ হ'লে মানে ফিজিকেল টেষ্টৰ বাহিৰেও ৰিটাৰ্ণ টেষ্ট ভাইভা আৰু সিলেকশ্যনলৈকে যাব পাৰিবা তো তাৰ ওপৰত জনাই আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাব অলপো স্কিপ নকৰিব যদি অলপ যদি স্কিপ কৰি দিয়া হয়তো তোমালোকে কোনোবা এটা কথা বুজি নাপাব পাৰা তাৰপিছত আকৌ মোলৈ উল্টাকৈ কমেণ্ট কৰিবা তো সেইকাৰণে ভালদৰে কথাখিনি শুনি ল'বা তাৰপিছত কমেণ্ট কৰিবা ঠিক আছে চ' মোৰ অকল এক নম্বৰ কথাটো হ'ল কনষ্টেবল ড্ৰাইভাৰ তো আমি কনষ্টেবল ড্ৰাইভাৰৰ কথাখিনি পাতিম তো নেক্সট আমি এপি আৰু ডিছপেচ ৰাইডাৰ মেছেঞ্জাৰখিনি কথা পাতিম ঠিক আছে একেলগে জনাম এই ভিডিঅ'টোতে তো এক নম্বৰ হৈছে কনষ্টেবল যদি ড্ৰাইভাৰত যদি তোমালোকে ৰিটাৰ্ণ টেষ্টলৈকে যদি সিলেকশ্যন হ'ম বুলি ভাবিছা ঠিক আছে তো তেতিয়া তোমালোকে এটা কাম কৰিব লাগিব তোমালোকে হয়তো স্কিলেছ দিব পাবা কম নম্বৰ পালেও কিন্তু যদি তোমালোকে 28+ বা 29 এনেকুৱা যে নাম্বাৰ এটা ৰাখিব পাৰা তো তোমালোকে একদম ৰিটাৰ্ণ টেষ্ট দিবলৈ পাবা ঠিক আছে কিন্তু যদি তোমালোকে 26 পা বা তোমালোকে যদি 28 পোৱা তেতিয়াও তোমালোকে স্কিল টেষ্ট দিব পাৰিবা হয়তো ৰিটাৰ্ণত নাম নাহিব পাৰে চ' সেইকাৰণে তোমালোকে যদি তোমালোকৰ যদি জোচ আছে যদি তোমালোকৰ যদি ষ্টেমিনা আছে তো তোমালোকে 30 মান ৰাখিব চেষ্টা কৰা নাম্বাৰ 30 নহ'লে 29+ এটা ৰাখিবা তো যেতিয়া তোমালোকে 29+ নাম্বাৰ ৰাখিবা না তেতিয়া তোমালোকে একদম সিলেকশ্যন প্ৰচেছলৈকে যাব পাৰিবা মানে এপইণ্টমেণ্টৰ প্ৰচেছলৈকে তোমালোকে যাব পাৰিবা তো এপইণ্টমেণ্ট যে তুমি ফিজিকেল যে 29 পালে বুলি যে তুমি এপইণ্টমেণ্ট পাবা সেইটো নহয় কাৰণ তোমাৰ ৰিটাৰ্ণ টেষ্টটো ভাল হ'ব লাগিব কিন্তু তোমালোকে যদি 29 যদি এটা নাম্বাৰ যদি সংগ্ৰহ কৰিব পাৰা যদি 29 যদি প্লাছ যদি নাম্বাৰ সংগ্ৰহ কৰিব পাৰা কনষ্টেবল ড্ৰাইভাৰ অসম পুলিচত তো তোমালোকৰ 100% যে মই কৈছোঁ তোমালোকে একদম ৰিটাৰ্ণ টেষ্টলৈকে যাব পাৰিবা ঠিক আছে স্কিল টেষ্টটো তোমালোকে 26 পালেও তোমালোকে স্কিল টেষ্ট দিব পাৰিবা বা 27 পালেও তোমালোকে স্কিল টেষ্ট দিব পাৰিবা কিন্তু ৰিটাৰ্ণ টেষ্টত তোমালোকৰ নাম নাহিব পাৰে চ' সেইকাৰণে তোমালোকে 29+ এটা নাম্বাৰ উঠাবলৈ চেষ্টা কৰা পাৰিলে তোমালোকে বেছি উঠোৱা তো তোমালোকৰ কাৰণে ভাল কিন্তু যদিও নোৱাৰা তেতিয়া 29 এটা ৰাখিব চেষ্টা কৰিবা কাৰণ 28+ পালেও তোমালোকৰ হয়তো আহিব পাৰে কিন্তু তথাপিও 29 যদি এটা নাম্বাৰ ৰাখিব পাৰা তেতিয়া তোমালোকৰ কাৰণে বেছি বেষ্ট হ'ব কাৰণ তোমালোকে একদম ৰিটাৰ্ণ টেষ্টলৈকে যাব পাৰিবা আৰু ৰিটাৰ্ণটো ভালকৈ দিলে তোমালোকে সিলেকশ্যনলৈ যাব পাৰিবা মই সিলেকশ্যনৰ কথাটো নকওঁ কাৰণ মানে তোমালোকে এটাই কৈ আছিলে যে ৰিটাৰ্ণ টেষ্টত যাবৰ কাৰণে কিমানখিনি ফিজিকেল নাম্বাৰ উঠাব লাগিব তো যদি তোমালোকে 28+ যদি 29 নাম্বাৰ যদি উঠাব পাৰা তোমালোকে ধুনীয়াকৈ ৰিটাৰ্ণ টেষ্ট দিব পাবা স্কিল টেষ্ট দিব পাবা আৰু যদি ৰিটাৰ্ণ যদি ভালকৈ দিয়া তো তোমালোকে সিলেকশ্যন হ'ব বুলি পাক্কা ধৰি থ'ব পাৰা ঠিক আছে তো নেক্সট তোমালোকৰ এপি আৰু ডিছপেচ ৰাইডাৰ আৰু মেছেঞ্জাৰৰ কথাটো কৈ আছোঁ তো তোমালোকৰ যদি এপি আৰু যদি ডিছপেচ ৰাইডাৰ যদি মেছেঞ্জাৰ যদি ফিজিকেল টেষ্ট দিছা বা দিম বুলি ভাবি আছা তো ৰিটাৰ্ণ টেষ্টৰ কাৰণে কিমান নাম্বাৰ লাগিব তো সেইটোও মোক সুধিছে তো গাইজ আৰু এটা কথা কওঁ সেই যদি এপি আৰু যদি ডিছপেচ ৰাইডাৰত যদি তোমালোকে এপ্লাই আবেদন কৰিছা বা কনষ্টেবল যদি মেছেঞ্জাৰত যদি তোমালোকে এপ্লাই আবেদন কৰিছা তো সেই কনষ্টেবল এপি আৰু ডিছপেচ ৰাইডাৰ মেছেঞ্জাৰ আৰু তাতে যদি তোমালোকে ৰিটাৰ্ণ টেষ্টত যদি যাম বুলি ভাবিছা তো তোমালোকে 32 নাম্বাৰ এটা উঠাব লাগিব তেতিয়াহে তোমালোকে ডিছপেচ ৰাইডাৰ বা কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে তোমালোকে সিলেকশ্যন হ'ব পাৰিবা ৰিটাৰ্ণলৈকে ঠিক আছে আৰু যদি এনে যদি তোমালোকে যদি 30 বা 29 যদি উঠোৱা তেতিয়া তোমালোকে কি কৰিবা স্কিল টেষ্ট দিবলৈ পাবা কিন্তু স্কিল টেষ্টৰ পিছত তোমালোকৰ ৰিটাৰ্ণ টেষ্টত নাম নাহিব পাৰে ঠিক আছে যোৱাবাৰ তোমালোকে চাব পাৰা যোৱাবাৰ 30+ পোৱা ল'ৰাৰো মানে কি হৈছে নাম অহা নাই তো সেইকাৰণে মই এবাৰ কৈছোঁ তোমালোকৰ 32 নাম্বাৰ উঠাবলৈ কাৰণ যোৱাবাৰ 31ৰ পৰা ৰিটাৰ্ণ টেষ্টত নাম আহিছে আৰু যিহেতু ময়ো দিছিলোঁ কিন্তু মোৰ ভুল ভকতৰ বাবে মই সিলেকশ্যন হ'ব নোৱাৰিলোঁ অলপ নম্বৰৰ কাৰণে তো এইবাৰ আকৌ মই লাগি আছোঁ এপি আৰত তো যদি তোমালোকে যদি এপি আৰ যদি সিলেকশ্যন হ'ব বুলি ভাবিছা বা ৰিটাৰ্ণলৈকে যাম বুলি ভাবিছা তো তোমালোকে 32 এটা নাম্বাৰ সংগ্ৰহ কৰা তেতিয়াহে তোমালোকে এবাৰ ৰিটাৰ্ণ টেষ্ট দিব পাবা কাৰণ যোৱাবাৰতকৈ এবাৰ পোষ্ট অলপ কম আছে যোৱাবাৰ যিহেতু বেছি পোষ্ট আছিলে তো তাৰ কাৰণে 31 মানৰ পৰা কাট অফ গৈছিলে মানে ৰিটাৰ্ণলৈকে কিন্তু এবাৰ যিহেতু পোষ্ট কমকৈ আছে তো সেইকাৰণে তোমালোকে এবাৰ 32+ নাম্বাৰ লাগিব তেতিয়াহে তোমালোকে ৰিটাৰ্ণ টেষ্ট দিবলৈ পাবা ঠিক আছে তো যিসকলে কমেণ্ট কৰিছিলা মানে এপি আৰু ৰাইডাৰ মেছেঞ্জাৰৰ কাৰণে ৰিটাৰ্ণ টেষ্ট দিবৰ কাৰণে কিমানখিনি নাম্বাৰ লাগিব চ' এইখিনি নাম্বাৰ তোমালোকে সংগ্ৰহ কৰিব চেষ্টা কৰা ঠিক আছে যদি তোমালোকৰ 29 বা 30 যদি পোৱা তেতিয়াও তোমালোকে স্কিল টেষ্ট দিব পাবা কিন্তু ৰিটাৰ্ণ টেষ্টৰ কাৰণে নাম নাহিব ঠিক আছে তো 32 যদি প্লাছ যদি নাম্বাৰ থাকে বা 32 যদি থাকে তেতিয়া তোমালোকে ৰিটাৰ্ণ টেষ্টটো দিব পাৰিবা স্কিল টেষ্টটো দিব পাৰিবা হয়তো সিলেকশ্যন হ'ব পাৰিবা ঠিক আছে আৰু কনষ্টেবল ড্ৰাইভাৰ অলৰেডি জনালোৱে যে কনষ্টেবল ড্ৰাইভাৰ তোমালোকে কি কৰিব লাগিব কনষ্টেবল ড্ৰাইভাৰ তোমালোকে যদি 29 যদি নাম্বাৰ উঠাব পাৰা তোমালোকে ধুনীয়াকৈ ৰিটাৰ্ণ টেষ্টলৈকে যাব পাৰিবা আৰু যদি ৰিটাৰ্ণত যদি ভাল নাম্বাৰ উঠোৱা তো তেতিয়া কি কৰিবা যে তোমালোকে সিলেকশ্যন হ'ব পাৰিবা ঠিক আছে কিন্তু তোমালোকে 26 বা 27 বা 28 পালেও তোমালোকক স্কিল টেষ্ট দিব মাতিব কিন্তু হয়তো তাতে হয়তো ৰিটাৰ্ণ টেষ্টত হয়তো নামাতিব পাৰে তোমালোকক তো সেইকাৰণে 29+ এটা নাম্বাৰ উঠাবলৈ চেষ্টা কৰা কনষ্টেবল ড্ৰাইভাৰ আৰু 32+ নাম্বাৰ উঠাব চেষ্টা কৰা এপি আৰু ডিছপেচ ৰাইডাৰ লগতে মেছেঞ্জাৰ ঠিক আছে তো যিসকলে মানে কমেণ্ট কৰিছিলে এই কথাটোৰ বিষয়ে বা কিমানখিনি নাম্বাৰ হ'লে আমি ফিজিকেল দিব পাৰিম ৰিটাৰ্ণ টেষ্ট দিব পাৰিম চ' এই নাম্বাৰখিনি তোমালোকে সংগ্ৰহ কৰা তোমালোকে ধুনীয়াকৈ ৰিটাৰ্ণ টেষ্ট দিবলৈ পাৰিবা আৰু যদি ৰিটাৰ্ণত যদি ভাল নাম্বাৰ পোৱা তো সিলেকশ্যন হ'ব পাৰিবা চ' আজি ভিডিঅ'ত এইটোৱে এটা সৰু ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে সৰুকৈ লাইক কৰিব যদি এতিয়ালৈ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মটিভেশ্যন বঢ়াওক সদায় এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াই থাকিব পাৰোঁ আৰু গাইজ এতিয়ালৈকে যদি মোৰ ইনষ্টাগ্ৰাম যদি পেজটো ফ'ল' কৰা পাৰফেক্ট পুলিচ বালা বুলি আছে তাতে যোৱা আৰু ফ'ল' কৰা তাতে মানে এনেকুৱা ধৰণৰ টিপছ শ্বেয়াৰ কৰি থাকোঁ চ' গাইজ শ্বৰ্ট টিপছ শ্বেয়াৰ কৰোঁ চ' গাইজ আজি ভিডিঅ'ত এইখিনি সৰু এটা ইনফৰমেশ্যন চ' বাই বাই জয় হিন্দ জয় অসম বন্দে মাতৰম বাই বাই নমস্কাৰ